নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালে আছে আজি যেহেতু বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আজি ভিডিঅ'টো বনোৱা হৈছে আজি বিশেষ দিনটোত আমি এজোপা গছ পুলি ৰুই আমাৰ কৰ্তব্য পালন কৰোঁ গছ পুলি এটা ৰুৱাটোৱে কেৱল আমাৰ কৰ্তব্য নহয় সেই গছ পুলিটো ভালদৰে লালন পালন কৰি ডাঙৰ কৰাটোহে আমাৰ মেইন কৰ্তব্য বুলি ভাবিব লাগে দুটা পুলি ৰুই দিছোঁ এইটো তিতা বগৰীৰ পুলি হয় আজি বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ দিনটোত আমি সকলোৱে উদযাপন কৰিব লাগে সমগ্ৰ বিশ্বতেই গছপুলি ৰুই এই দিৱস উদযাপন কৰা হয় ময়ো ঘৰতে আজি গছপুলি ৰুই বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ অকল আজিৰ দিনটোতে যে আমি গছপুলি ৰুব লাগে সেইটো নহয় পৰাপক্ষত আমি গছপুলি ৰুই থাকিব লাগে যিহেতু বিশ্বত গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ বাবে আমি গছপুলি ৰুৱাটো অতি প্ৰয়োজনীয় বৰ্তমানৰ ব্যস্ততাৰ সময়ত আমি গছপুলি ৰুবও সময় নাপাওঁ সেয়েহে আজিৰ দিনটোতে আপোনালোকে সময় উলিয়াই এজোপা গছপুলি ৰুৱক আৰু নিজৰ কৰ্তব্য পালন কৰক বৰ্তমান মানুহে গছ কাটিবহে ধৰিছে গছপুলি ৰুৱাটো বহুত দূৰৰে কথা হৈ পৰিছে সেয়েহে গছপুলি ৰুৱক আৰু আমাৰ পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখক বৰ্তমান কোভিডৰ যি পৰিস্থিতিয়ে আমাৰ অক্সিজেনৰ পৰিমাণ কিমান কমিছে অক্সিজেনৰ অভাৱৰ বাবে কিমান মানুহৰ মৃত্যু হৈছে সেয়েহে আপোনালোকেও গছপুলি ৰুৱক আৰু অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰক ওচৰত এজোপা গছ থাকিলে এনেও ভাল শুদ্ধ বতাহ পোৱা যায় ৰাতিপুৱা শুই উঠিয়ে যদি পৰিৱেশটো সেউজীয়া হৈ থকা দেখা যায় কিমান ভাল লাগে বাৰু মনটোতে সেয়েহে পৰাপক্ষত সকলোৱে গছপুলি ৰুব লাগে